Hello friends, মই মোৰ YouTube চেনেল Rashmi's কিটচেনলৈ আপোনাক স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ আগবঢ়াইছো এটা সুন্দৰ ৰেচিপি যেটো অকমানি ল'ৰা ছোৱালীবোৰৰ কাৰণে বেছি উপকাৰী। হেতু হল অমিতাৰ পকৰা। মই অমিতাৰ পকৰা সামগ্ৰীখিনি লৈছো। ৰুকি লোৱা অলপ অমিতা, এবাটি ৰিফাইন তেল, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু এচামুচ পিঠাগুড়ি লগতে বেচন। মই জোখমতে এতিয়া বস্তুখিনি মিলাই যাম। মই অমিতাখিনি ললো, বেচন অকণমানে লৈছো যাতে অমিতাখিনি বেছি বেচন হৈ নাযায়, বেছি হ'লে ভাল নালাগিব। এখন পেন পাতি লৈছো। তেলখিনি গৰম হৈ গৈছে। মই গেছৰ ফ্লেমটো লো কৰি দিছো। অকণমান ৰঙচুৱা ৰং এটা ধৰিছে। এনেদৰে মই 10 মিনিটমান সময় ভাজি থাকিম। পকৰাখিনি মোৰ হৈ গৈছে। চাওকচোন কি ধুনীয়া ৰং এটা উঠিছে। খাবলৈ খুব ভাল, মচমচীয়া হৈছে। বিশেষকৈ মই মোৰ সৰু ল'ৰা এটা আছে, তাৰ বাবে বনাইছোঁ। সি এনেদৰে খাই খুব ভাল পায়। এতিয়া মই টমেটো কেটচাপৰ লগত তাক খাবলৈ দিম। পকৰাখিনি মোৰ হৈ গৈছে। চাওকচোন কি ধুনীয়া ৰং এটা উঠিছে। খাবলৈ খুব ভাল, মচমচীয়া হৈছে। বিশেষকৈ মই মোৰ সৰু ল'ৰা এটা আছে, তাৰ বাবে বনাইছোঁ। সি এনেদৰে খাই খুব ভাল পায়। এতিয়া মই টমেটো কেটচাপৰ লগত তাক খাবলৈ দিম।